Welcome back to Sima's vlog. আজি আৰু এটা মই নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰত দেখুৱাম বাৰু এনেই নৰ্মেল ডেইলি এনেকুৱাই ব্লগ মানে আজি আমাৰ পূজা আছে তো ভাবিলোঁ আপোনালোককো দেখাওঁ তো চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ আলহী আহিছে সেইকাৰণে মই অলপমান ৰেডি হৈ ল'লোঁ এতিয়া হ'ব আমাৰ ঘৰত নাম আৰু এইটো মন্দিৰটোৱে ল'ব লগা আছিলে এইটো আপোনালোকক মই সজাইছোঁ কেনেকুৱা লাগিছে জনাব এইটো আমাৰ সৰু সুৰা মন্দিৰ মানে এক্সট্ৰাকৈ এইটো অনুভৱ মানে নতুন মন্দিৰটো লৈ ধুনীয়া লাগিছে হা নতুন মন্দিৰ খুচ না বহুত খুচ মোৰ ভিডিঅ'টো শেষলৈ চাব চবে আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কাৰণ বহুত কমি আছে আৰু এতিয়া ঘৰত লাইকটো দি লওঁ তাৰপিছত দেখুৱাই আছোঁ মই কি কৰোঁ গাইছ আমাৰ বোলে সীমাবাই কাম নকৰে চবে কয় এই চাচোন দুখন হাতেৰে পাঁচটা গিলাচ ধৰিছে মুঠ মিলি 10টা বহুত কষ্ট কৰিছে খাব পাৰে আপোনাৰ মা গাখীৰ দুটাই গৰম কৰিম নেকি হা চাওঁ ডাঙৰ হৈ আনিব লাগে কিয় কৰিছে কিয় গৰম আছে নহয় স্কুলৰ পৰা আহিল মই তেতিয়া আপুনি যেতিয়া ফোন কৰিছে গা চা ধুই আছো হয় নেকি ইহঁতি তাৰমানে চাওক মন্দিৰটো সজোৱাটো ভাল হৈছে নে একদম ধুনীয়া আছে এবাৰ ফ্ৰণ্টৰ পৰা চাই আহকচোন এই যোৱা এইফালে লৈ যোৱা কিবা ভাল লাগিছেনে একদম Okay, thank you. একদম সাকা সাক Thank you so much.
সজাব যে পাৰিছোঁ মই গাখীৰ বহাই থৈ গৈছোঁ গাইছ পাহৰি গৈছোঁ এয়া গাখীৰ আমাৰ গাখীৰখিনি কি বগা হৈছে একদম পাহৰি গৈছিলে তাই মজা লগাইছে ন মুৰ্গীটো मेहनत की कमाई है ना मेहनत की कमाई है তই নকৰি মই আইনাতে চাই আছোঁ মোক বহুত বেয়া লাগিছে स्प्रेस फुल लगिছে গাইজ মই ভিডিঅ' বনাব দিছিলোঁ সিহঁতক কিন্তু একদম ফাল্টু ভিডিঅ' বনাইছোঁ একদম মানে একদম মই এডিট কৰিব নোৱাৰা মোৰ কেমেৰামেন ভাল নহয় একদম ভাল নহয় তাইক দেখিছিলে ইমান গালি কৰি আছে আৰু মোৰ কেমেৰামেন এইটো আছিল একদম মই কি অৱস্থা এনেতো গৰমতো অৱস্থা এনেকুৱাই হ'ব চলিয়া প্ৰমাণে নাই দেখোন উঠাইছি দেখোন উঠাইছো এয়া 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 উঠালো এইগিলাক উঠাইছা নে নাই তাই ভিডিঅ'কেইটা আজি বহুত বেয়াকৈ বনাইছে মানুহৰ আধা আধা মুখ নাহে মোৰ এডিটৰে জানিব ভাইগিলা চাহ বাকতি বাকতি মই ৰাস্তা যাব লাগিব উঠাই থাকোঁতে এইফালে মোৰ বেল্টি অন কেমেৰা একশ্যন এইফালে ইফালে চাওঁ তো এইফালে নিছো চাব এইফালে যায় চাব চাহ চাহ চাব হাই পম্পি মামি পম্পি মামি এবার চোৱা একবার মই উঠবাই পৰা নাই
প্লেট নাপালা নেকি তুমি কই নহয় দিয়া মানুহটো বেছিকে খাব লাগে এয়া চৰি আইজি ওলাই দিছা ফাইনেলি আমাৰ নাম শেষ বিলাও ভালকে বিলাও এই হেল্ল' কৰা হেল্ল' অ'কে তুমি মানে তেতিয়া নোখোৱায়ে আৰু লাগিব নেকি ভুজিয়া পেলাবা কাৰণে নেদো তলত 200 টকা দাম এতিয়া বনাব লাগিব ভাত ইমান কষ্ট মই লাইফত বেলেগত ক'তো পোৱাই নাই আমাৰ ঘৰত যিমান কষ্ট পাইছোঁ প্লিজ গাইজ মই ইমান কষ্ট কৰিব নিবিচাৰোঁ মোক আৰাম লাগে আৰাম গাইজ বহুত ভাগৰ লাগিছে কিন্তু উপায় নাই মাৰ বেমাৰ এতিয়া মই বনাইছোঁ পনীৰ আৰু ভেজ তৰকাৰী মানে আজি বৃহস্পতিবাৰতো আমি খাম নিৰামিষ আৰু সেয়াই আৰু গাইজ বেছি ভিডিঅ' বনাব পৰা নাই কাৰণ মই বিৰাট বেছি বিজি মানে অদ্ভুত বিজি মই গাইজ আৰু গাইজ মোৰ অৱস্থা একদমেই নাই বহুত আজি কাম কৰিলোঁ আৰু এয়া মই বনাইছোঁ বুটৰ দালি আৰু পনীৰৰ তৰকাৰী হোৱা নাই এতিয়ালৈকে ইয়াতে পনীৰটো দি দিলে হৈ যাব আৰু এইটো বনাইছোঁ মই তৰকাৰী আৰু ভাত বনোৱা হৈ গৈছে আৰু চাটনি বনাব লাগিব এইটো ৰান্ধিব পোৱা নাই এতিয়া মই বহিছোঁ মোৰ অৱস্থা ট'টেলি বেয়া অফ মানে মই এতিয়া অফ এই যে ভাতকেইটা খাম খাই পেলাই ডাইৰেক্ট গাইজ বহুত কাম কৰিলোঁ হৈ গ'ল এতিয়া খোৱাৰ টাইম আৰু সৰুটো গৰম গৰম খাব আহিছে আমাৰ ঘৰত ভাত খাবা হ'লে তোৰ গাইজ এতিয়া বাজিছে 11টা আৰু অৱস্থাটো বেয়া আছিল অলপমান ভাল হ'ল মুখ চুখ ধৰিলোঁ ইয়াতে মোৰ ভিডিঅ' আজি সমাপ্ত কৰিছোঁ